নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, কেনে আছা? সকলোৱে ভালে আছে। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি আলোচনা কৰিম ক্লাছ 10 জেনেৰেল ছায়েন্সৰ যিকোনো তোমাৰ প্ৰিপাৰেটৰী এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰটো আছে। সেই কুৱেশ্যন পেপাৰ যিখিনি MCQ কুৱেশ্যন আছে 1 মাৰ্কৰ পৰা 20 মাৰ্কলৈ বা 1 নম্বৰৰ পৰা 20 নম্বৰৰ প্ৰশ্ন, এইখিনি আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি আলোচনা কৰিম। তাৰ আগত আৰু এটা কথা, যিসকল ছাত্ৰ-ছাত্ৰীসকল আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে আহি আছা, সেইসকল ছাত্ৰ-ছাত্ৰীসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নিবা, কাষত বেল আইকনটো দবাই দিবা, যাতে আমাৰ নতুন ভিডিঅ' আপলোড সকলোৰে আগত চাব পাৰা। আৰু যিসকলে BSA টাইপ কুৱেশ্যনবোৰ চোৱা নাই, আমাৰ এই ভিডিঅ'টোৰ জৰিয়তে ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত লিংক দিয়া থাকিব, তাৰ পৰা গৈ চাই ল'ব পাৰিবা। ব'লা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। 1 নম্বৰ কুৱেশ্যনটো হ'ব, তলৰ বিক্ৰিয়াটো কোনটো বিক্ৰিয়া? এতিয়া বি দিয়া আছে অপহৰণ বিক্ৰিয়া, বিটো শুদ্ধ হ'ব। পিছত তোমাৰ 2 নম্বৰতে দিছে 1 নম্বৰটো বিটো লিখি ল'বা। বিটো লিখি লোৱাৰ পিছত 2 নম্বৰত দিছে এটা দ্ৰৱই গুৰি কৰি লোৱা কণী খোলাৰ সৈতে বিক্ৰিয়া কৰি গেছ উৎপন্ন কৰে। গেছটো চূণ পানী ঘোলা কৰে। দ্ৰৱটোত কি আছে? এতিয়া সেইটো আমাৰ শুদ্ধ উত্তৰটো লিখিব লাগিব। এইটো হ'ব তোমাৰ চি। পিছত 3 নম্বৰত দিছে, এইটো ইয়াৰ পৰা লিখি ল'বা। ছাত্ৰ-ছাত্ৰীসকলক গোটেইখিনি ইয়াৰ পৰা এনেদৰে লিখি ল'বা। এইখিনি কুৱেশ্যন তোমালোকক দিয়া হৈছে, ইয়াৰ পৰা কিছু হ'লেও ফাইনেলত কমন পৰিব, বুজি পাইছা? সেইকাৰণে ছাত্ৰ-ছাত্ৰীসকলে আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষত বেল আইকনটো দবাই দিবা, যাতে আমাৰ নতুন ভিডিঅ' আপলোড সকলোৰে আগত চাব পাৰা।